নমস্কাৰ, মই সংগীতা আপোনালোকৰ আগলৈ লৈ আহিছোঁ অন্য এটা ভিডিঅ'লৈ। যিহেতু বাৰিষাৰ দিন আহি আছে, সেয়ে আমাৰ ঘৰৰ চৌপাশবিলাক জংঘল, বাৰিষাৰ লেতেৰা পানীৰে ভৰি পৰিব আৰু মহৰ উপদ্ৰৱ হ'ব। সেয়ে আজি লৈ আহিছোঁ এটা নতুন টিপছ, যিটো টিপছ ব্যৱহাৰ কৰি মই সফল হৈছোঁ। আপোনালোককো শ্বেয়াৰ কৰিব বিচাৰিছোঁ, যিহেতু কোনো অন্য নকৰে, সেইটো ব্যৱহাৰ কৰিলে কোনো অনিষ্ট নহয়, ক্ষতি নহয়, সেয়েহে আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এই প্ৰক্ৰিয়াটো আপোনালোকেও কৰি চাব নিশ্চয়। যদি ভাল পায় তেনেহ'লে এইটো আপোনালোকে প্ৰত্যেক দিনাই কৰিব পাৰে। আৰু মই যিটো বস্তু দেখুৱাম আপোনালোকক, মানে যিটো পদ্ধতি দেখুৱাম, সেই পদ্ধতিৰ সঁজুলিখিনি সকলো ঘৰতে থাকে। বেছি একো ডাঙৰ বস্তু নহয়, সচৰাচৰ চবৰে ঘৰত থাকে। দেখুৱাম মই আপোনালোকক কি বস্তু ব্যৱহাৰ কৰি মানে মহ খেদিব পাৰি। এই ভিডিঅ'টো কৰাৰ উদ্দেশ্য এইটোৱে যে মই যিখিনি সঁজুলি ব্যৱহাৰ কৰি মহ খেদিব বিচাৰিছোঁ সেইখিনিত একো অনিষ্ট নহয়। আজিকালি আমি বজাৰত বহুত কিবাকিবি কিনিব পাওঁ, তাৰ পৰা আমাৰ বহুত ক্ষতি হয়, আমি গম নোপোৱাকৈ বহুত ক্ষতি হৈ থাকে। সেয়ে মই ভাবিছোঁ ঘৰুৱা কিছুমান বস্তুৰে যদি মই এনেকৈ মহ খেদিব পাৰোঁ তেনেহ'লে অনিষ্ট কমেও অকণমান হ'লেও কমিব। সেইকাৰণে মই আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ, যেন মোৰ দৰে বা মই যেনেকৈ ব্যৱহাৰ কৰি অনিষ্টৰ পৰা অকণমান হ'লেও বাচিব পাৰিছোঁ, আপোনালোকে যেন সেইটোৰ পৰা উপকৃত হয়। সেয়ে এই ভিডিঅ'টো বনাইছোঁ। আহক মই কি বস্তুৰে মহ খেদাৰ কাৰণে পদ্ধতি ব্যৱহাৰ কৰিছোঁ। মই এই প্ৰক্ৰিয়াটো আগতে এজন বাইদেউৰ পৰা পাইছোঁ। তেওঁ ফেচবুকত পষ্ট কৰিছিল আৰু মই ব্যৱহাৰ কৰি চালোঁ, উপকৃত হৈছোঁ। সেয়ে ভাবিছোঁ ময়ো এটা এনেকুৱা ভিডিঅ' বনাই আপোনালোকক শ্বেয়াৰ কৰোঁ, আপোনালোকে উপকৃত হয় যেন। আহক কি বস্তুৰ প্ৰয়োজন আপোনালোকক মই দেখাম। প্ৰথমতে আমাক লাগিব নহৰু, তাৰপিছত চাকি, মাটিৰ চাকি আৰু শলিতা, আৰু লাগিব মিঠাতেল। এইকেইবিধ বস্তুৰে আমি সেই বস্তুটো ব্যৱহাৰ কৰিম। প্ৰথমে আমি কি সঁজুলি লাগে এইখিনি আমি ৰেডি কৰি ল'ম। তাৰপিছত আমি ইয়াতে চাকি গছিত মিঠাতেল, শলিতা এনেকৈ লৈ যেনেকৈ আমি মন্দিৰত চাকি গছি জ্বলাওঁ সেনেকৈ ৰেডি কৰি ল'ম। তাত আমি নহৰু দুফুটা এনেকৈ লৈ পিনে কাটি দিম। আপোনালোকে কাটি নিদি অকণমান বটাত পিচিও দিব পাৰে, থেতেলা দিব পাৰে। সেনেকৈ লৈ মই কাটি দিছোঁ, আপোনালোকক কাটিয়ে দেখাইছোঁ। এনেকৈ মিঠাতেলখিনিৰ ওপৰত আমি এনেকৈ দিব লাগিব। তাৰপিছত চাকি গছি জ্বলাই লৈ আমি ঘৰৰ মানে কোঠালিৰ কোনো এটা কোণত আমি এনেকৈ থৈ দিব লাগিব। আৰু আপোনালোক অনুমান কৰিব মহ থাকেনে নাথাকে, কমিছেনে নাই। নিশ্চয় সফল হ'ব, মই উপকৃত হৈছোঁ, আপোনালোকে নিশ্চয় হ'ব। এবাৰ ট্ৰাই কৰি চাব। ভিডিঅ'টো চাই চাগে আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। ভিডিঅ'টো এইখিনিতে, ধন্যবাদ।